আপুনি জানেনে পৃথিৱীত এনে এখন দেশ আছে য'ত নতুন বছৰৰ উদযাপন 15 দিনলৈ কৰা হয়? চিলা উৰুওৱা প্ৰথাটো প্ৰথমে বাৰু কোনে উলিয়াইছিল? আপোনাক স্বাগতম জনাইছোঁ অসম টিভিলৈ। আহক আজি আমি এই দেশখনৰ বিষয়ে কিছু কথা জানো। বন্ধুসকল, আজি আমি যিখন দেশৰ বিষয়ে জানিম সেই দেশখন হ'ল আমাৰ ভাৰতবৰ্ষৰ চুবুৰীয়া দেশ চীন দেশ। চীন দেশখনৰ সম্পূৰ্ণ নাম হ'ল পিপলছ ৰিপাব্লিক অফ চাইনা। পূব এছিয়াত অৱস্থিত এই দেশখনৰ চাৰিসীমা বৰ জটিল। এই দেশখনৰ আশে-পাশে 14খন চুবুৰীয়া দেশে আগুৰি আছে। ই পৃথিৱীৰ আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ। মাটিকালিৰ হিচাপত চীন দেশখন পৃথিৱীৰ চতুৰ্থ বৃহত্তম দেশ। ইয়াৰ মাটিকালি হ'ল 95 লাখ বৰ্গ কিলোমিটাৰ। বেইজিং ইয়াৰ ৰাজধানী। 2021 চনৰ লোকপিয়ল মতে চীন দেশৰ মুঠ জনসংখ্যা হ'ল প্ৰায় 144 কোটি। জনসংখ্যাৰ ফালৰ পৰা ই পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ। চীনৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। ই এখন নাস্তিক দেশ। চীন চৰকাৰে স্বীকৃতি দিয়া কেৱল 4টা প্ৰধান ধৰ্মহে ইয়াত দেখিবলৈ পোৱা যায়, যেনে বৌদ্ধ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, ইছলাম ধৰ্ম আৰু ডাইজম বা ডাও ধৰ্ম। এই ধৰ্মকেইটা স্বীকৃতি দিয়াৰ কাৰণ হ'ল এই ধৰ্মকেইটাৰ এই দেশত বহুত দীঘলীয়া ইতিহাস আছে। ইয়াৰ 75% লোকেই নাস্তিক, 18% লোকে বৌদ্ধ ধৰ্ম, 5% লোকে খ্ৰীষ্টান ধৰ্ম আৰু 2% লোকে ইছলাম ধৰ্ম আৰু কিছু লোকে আন আঞ্চলিক ধৰ্ম পালন কৰে। আহক এই দেশখনৰ সম্পৰ্কে কিছু আমোদজনক কথা জানো। চীন দেশৰ ইতিহাস অতি প্ৰাচীন। পৃথিৱীৰ আটাইতকৈ প্ৰাচীনতম 4টা সভ্যতাৰ ভিতৰত চীন দেশৰ সভ্যতাও এটা। আনকেইটা সভ্যতাৰ নাম হ'ল মায়ান সভ্যতা, ইজিপ্তৰ সভ্যতা আৰু বেবিলনীয় সভ্যতা। চীনা ভাষাটো পৃথিৱীৰ আটাইতকৈ পুৰণি ভাষা যি এতিয়াও লিখাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু আটাইতকৈ বেছি মানুহে এই ভাষাটোৰ ব্যৱহাৰ কৰে। আপুনি বাৰু জানেনে চীনৰ মানুহে মেকুৰীও খাদ্য হিচাপে খায়? ইয়াত প্ৰতি বছৰে 40 লাখ মেকুৰী কেৱল খোৱাৰ নামত হত্যা কৰা হয়। চীনা মানুহে 8 সংখ্যাটোক বহুত ভাল পায়। এই সংখ্যাটো তেওঁলোকৰ মতে ভাগ্যৱান। চীন দেশখনৰ চৰকাৰী ভাষা হ'ল চীনা মণ্ডাৰিন, কিন্তু ইয়াৰ 3 ভাগৰ এভাগ লোকে এই ভাষাটো ভালদৰে ক'ব নোৱাৰে, কিয়নো ইয়াত ঠায়ে ঠায়ে বহুতো আঞ্চলিক ভাষাৰ প্ৰচলন আছে। পৃথিৱীৰ আটাইতকৈ বেছি বিলাহীৰ উৎপাদন চীন দেশতে হয়। টেবুল টেনিছ দেশখনৰ ৰাষ্ট্ৰীয় খেল। এটা আচৰিত কথা যে আজিৰ পৃথিৱীত আটাইতকৈ জনপ্ৰিয় খেলবিধ হ'ল ফুটবল আৰু ই প্ৰথমে চীন দেশৰ মাটিতে আৱিষ্কাৰ হৈছিলে, কিন্তু আজিলৈ চীন দেশে এবাৰো ফিফা ৱৰ্ল্ড কাপ জিকিব পৰা নাই। পৃথিৱীত যিমান গাহৰি আছে তাৰ আধাতকৈ বেছি গাহৰি চীন দেশতে পোৱা যায়। কাগজী মুদ্ৰাৰ প্ৰথম প্ৰচলনো চীন দেশতেই হৈছিল। চীন দেশৰ ৰাষ্ট্ৰীয় জন্তু হ'ল ডাঙৰ পাণ্ডা। যেনেকৈ চীনা মানুহবোৰক দেখিবলৈ প্ৰায় একে, ঠিক তেনেদৰে তেওঁলোকৰ নামবোৰো একেই। ৱাং, লি, জেন এই 3টা উপনাম এই দেশখনত আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয়। প্ৰায় 21% লোকৰ এইটোৱেই উপনাম। আমি ব্যৱহাৰ কৰি থকা ছ'চিয়েল মিডিয়া এপ যেনে ফেচবুক আপুনি চীন দেশত দেখিবলৈ নাপাব। ইয়াত ফেচবুক বন্ধ কৰা হৈছে। ফেচবুকৰ সলনি তাতে তেওঁলোকৰ নিজা এপ যেনে বেইডু, উইচ্যাট আদি ব্যৱহাৰ কৰা হয়। চীনা ৰেলৱে ছিষ্টেম পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু দীঘলীয়া ছিষ্টেম। চীনত চলা ট্ৰেইনৰ গোটেই দূৰত্ব যদি লগায় তেন্তে ই ইমান দীঘল হ'ব যে আপুনি গোটেই পৃথিৱী দুবাৰ ঘূৰিব পাৰিব। চাহো পোনপ্ৰথমে চীন দেশতে আৱিষ্কাৰ হৈছিলে। ইয়াত চাহক খোৱাৰ বাহিৰে ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। চীনা মানুহে ৰঙা ৰংটোক শান্তিৰ প্ৰতীক বুলি মানে। চীনা নৱবৰ্ষ পালনৰ সময়ত এই ৰংটো সকলোতে দেখিবলৈ পোৱা যায় আৰু ইয়াত নৱবৰ্ষৰ উদযাপন 15 দিনলৈ কৰা হয়। যেনেকৈ ইয়াৰ লোকসকলে 8 সংখ্যাটোক ভাগ্যৱান বুলি ভাবে, তেনেদৰে 4 সংখ্যাটোক আকৌ বেছি ব্যৱহাৰ নকৰে, কাৰণ এই 4 সংখ্যাটো মৃত্যুৰ লগত জড়িত বুলি তেওঁলোকে ভাবে। চীন দেশ যি হাৰত আগবাঢ়ি আছে বা উন্নতি কৰি আছে, আন কোনো দেশ ইয়াৰ আশে-পাশেও নাই। ইয়াত প্ৰতিদিনে 7টা অট্টালিকা নিৰ্মাণ হৈ আছে আৰু এটা বছৰত 73টাকৈ গগনচুম্বী অট্টালিকা নিৰ্মাণ কাৰ্য চলি আছে। আজিৰ পৰা প্ৰায় 4000 বছৰ আগতে চীন দেশতে প্ৰথমে আইচক্ৰীম আৱিষ্কাৰ হৈছিলে। বৃদ্ধ লোকক সন্মান কৰা চীন দেশত এটা পৰম্পৰা। ইয়াত বৃদ্ধ লোকৰ বাবে বৃদ্ধ আইনৰ ব্যৱস্থা আছে, যাতে ডাঙৰ হৈ ল'ৰা-ছোৱালীয়ে মাক বাপেকক কষ্ট যাতনা দিব নোৱাৰে।
চীন দেশত বুৰঞ্জী অধ্যয়নৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। বাৰুদ আৰু ফটকাৰ আৱিষ্কাৰো চীন দেশতে প্ৰথমে হৈছিলে। চীন দেশৰ কিছুসংখ্যক লোকে আজিও গুহাত বাস কৰে। বনাবলৈ কম খৰচ আৰু সহজ, লগতে জাৰকালি ধৰি ৰাখে বাবেই এতিয়াও প্ৰায় ৩.৫ কোটি লোকে গুহাত বাস কৰে। চীন দেশে যি হাৰত ইয়াৰ অৰ্থনীতিৰ বিকাশ ঘটাই আছে, আন কোনো দেশেই কৰিব পৰা নাই। যোৱা ৩০ বছৰত ইয়াত বছৰি 10% বা তাতকৈ বেছি হাৰত অৰ্থনীতিৰ বিকাশ হৈছে। বৰ্তমান ই পৃথিৱীৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিৰ দেশ। চীন দেশক পৃথিৱীৰ কাৰখানা বোলা হয়। চীন দেশে প্ৰায় সকলো ধৰণৰ সামগ্ৰীয়ে উৎপাদন কৰে। ২০১৮ চনত চীন দেশ পৃথিৱীৰ আটাইতকৈ বেছি কোটিপতি আৰু আৰবপতি থকা দেশলৈ পৰিণত হয়। ইয়াত ৬৫৮টা আৰবপতি আৰু ৩৫ লাখ কোটিপতি মানুহ আছে। ২৩ লাখ কৰ্মৰত আৰ্মীৰে চীন দেশ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰ্মী থকা দেশ। ই বছৰি সুৰক্ষাৰ নামত যিমান টকা খৰচ কৰে, কেৱল আমেৰিকাৰ বাহিৰে আন কোনো দেশেই নকৰে। চীন দেশখন এখন অতিকৈ শক্তিশালী দেশ। দেশখন পৰমাণু শক্তিতো বহু আগবঢ়া। অদূৰ ভৱিষ্যতে ই এখন ছুপাৰ পাৱাৰ। চীনত দ্য গ্ৰেট ৱাল বা মহাপ্ৰাচীৰ পৃথিৱীৰ আটাইতকৈ দীঘল আৰু অন্যতম প্ৰাচীন স্থাপত্য নিদৰ্শন। এই প্ৰাচীৰখন প্ৰায় 2300 বছৰ পুৰণি। এই প্ৰাচীৰখন 21,000 কিলোমিটাৰ দীঘল। ই পৃথিৱীৰ 7ম আশ্চৰ্যৰ অন্যতম। আজিলৈ ইমানেই বন্ধুসকল। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।